পোনপ্ৰথমে আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। হেপী বিহু। আৰু আজি আমাৰ মাঘৰ বিহুৰ উৰুকা আৰু আমি সকলোৱে আজি লগ হৈ ইয়াতে এসাঁজ খাম। আৰু আজি ৰাতিপুৱাৰ পৰা বহু শুভাকাংক্ষী বহু লোক আমাৰ ইয়াতে আহি আছে। আমাৰ উৰুকাৰ মাছ মাংস লাড়ু পিঠা গোটেইখিনি আমাক দিছে, হয়নে? গতিকে তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকলৈ মৰম যাচিছোঁ। তেওঁলোকে ইমানখিনি আমাৰ আকৌ ককা আইতাসকলৰ কাৰণে কৰিছে। আমাৰ যিখিনি ককা আইতা আছে চবেই ইয়ালৈকে আহিব নোৱাৰে, আপোনালোক আহিব পাৰিছে, আপোনালোকে ইয়াত বহিছে, তাৰ বাবে ভাল লাগিছে। আৰু প্ৰথমতে আমি বিহু সৰুকৈ এফাকি গাম আৰু তাৰপিছত আমি সকলোৱে এনজয় কৰিম। এতিয়া বিহু গাইছোঁ, তাৰ অলপ কথা পাতিম, তাৰপিছত সকলোৱে বিহু নাচিম দেই। আমাৰ মাজত মাহী আছে, মাহী আমাৰ নতুনকৈ আহিছে, কেনেকুৱা লাগিছে মাহী ইয়াতে? ভাল লাগিছে। মাঘৰ বিহু পাইছে, সৰু কাৰণত আমি কি কৰিছিলোঁ, মেজি ফুৱাইছিলোঁ আৰু ৰাতিলৈ উৰুকা দিনা ভোজ খাইছিলোঁ, খাই আনন্দ কৰিছিলোঁ ৰাইজৰ লগত। আজিও ভাল লাগিছে, ঘৰলৈ নগ'লেও ইয়াতে আমি পাইছোঁ। আগতে আমি মেজিৰ তলত সকলোৱে লগ হৈ আমি মানে উৰুকা খাইছিলোঁ। এতিয়াতো বাৰু আমাৰ ইয়াতে মেজি নাই, কিন্তু সেই মেজিৰ যিটো আমেজ আমি সকলোৱে জানো ন, কিমান ফূৰ্তি লাগে, কিমান দিন আগৰ পৰা গাঁৱৰ ল'ৰাবিলাকে লগ হৈ মেজি বনাই থাকে। সেই ফূৰ্তিটো আমি অনুভৱ কৰোঁ। আগতে আমি সৰু থাকোঁতে গাঁৱলৈ গৈছিলোঁ, খুৰাহঁতে যেতিয়া পথাৰত সেই মেজি বনাইছিলে, সেইটো তেনেকুৱা সেই ফূৰ্তিটো কেনেকুৱা লাগে? এতিয়া বেছি ফূৰ্তি লাগিছিলে আৰু মানুহবিলাকৰ লগত কথা পাতি ইঘৰে সিঘৰৰ কথা পাতি তেনেকৈ দিনটো পাৰ কৰিছিলোঁ। লাড়ু পিঠা আমি চবেই বনাইছিলোঁ ন? বনাইছিলোঁ। ৰাতিলৈ ভোজ ভাত খোৱাৰ দিনাখনি মোৰ আইতাই পিঠা বনাই আমি ঘৰুৱা ঘৰ চৰ মুচোঁ আৰু ৰাতিপুৱা হ'লে মানে সোনকালে উঠি তামোল গছত বান্ধি দিওঁ, ভঁৰালত বান্ধো। ঘৰ বান্ধি থওঁ, তামোল পাণৰ নাৰিকলৰ গছৰ চবতে বান্ধি আমি আইতা এতিয়া অলপ নিয়মখিনি আমি আগতে কি কৰিছিলোঁ আইতা কোৱাচোন, কি কৰিছিলোঁ? আমি যাওঁ ভেলাঘৰ যায়, চব্জিবিলাক কাটি দিওঁ, তাতে নাচ গান কৰোঁ। কৰিলে আমি পিঠা বনাওঁ, আহি ঘৰত পিঠা বনাই সকলোকে দিওঁ খাবৰ কাৰণে। আজি দি পেলাই বিহুলৈ থওঁ, কালিহে বিহু। মেজিত লাড়ু পিঠা কৰোঁ, তাৰে পিছত আমি লাড়ু পিঠা খাওঁ। মালা দিওঁ, কলডিল এটা আলাই দি পেলাই মালা দি পেলাই আমি বঢ়িয়াকৈ ছোৱালীবিলাকো যাওঁ, যাই ল'ৰা ছোৱালী চবেই আৰু নাচি দি পেলাই এতিয়া আমাৰ ইয়াতো মেজি নাই যদিও আইতা আমি চবেই লগ হৈ ৰাতি আজি ইয়াতে খানা হ'ব আৰু মাছ আছে, মাংস আছে, তাৰ তৰকাৰী আছে, চব মিলি আজি ৰাতি একে আনন্দৰে খাম আৰু। আজি আমাৰ কাৰণে ৰাইজে ইমানখিনি যে সহায় কৰিছে, মাছ মাংস চব আনিছে দোকান। গতিকে আজি আমাৰ মাদাৰ অল্ড এজ হোমৰ যি উৰুকা, গতিকে উৰুকাত আমাৰ মাছ আছে, মাংস আছে, পনীৰ এভৰিথিং আছে। গতিকে আমাৰ উৰুকা ভালে লাগিব। গতিকে এই উৰুকা বুলিলে হয়তো আমি আগৰ সৰুকাললৈ ঘূৰি যাবলৈ মন যায়। কিয় আমি পথাৰলৈ গৈছিলোঁ, তাত নাৰা কাটি মেজি সাজিছিলোঁ। হয়তো এতিয়া গুৱাহাটীত মেজি পোৱা নাযায়। গতিকে মেজি নাপালে আমি কি কৰিম? গতিকে আমি ইয়াতে ঘৰতে যিখিনি পাৰোঁ ফূৰ্তি কৰিম, আনন্দ কৰিম, সেইখিনি আমাৰ বিহুৰ উৰুকা হ'ব। আৰু গোটেই অসমবাসীয়ে
আমি এই মাদাৰ অল্ড এজ হোমৰ পৰা আশীৰ্বাদ পঠাইছোঁ গতিকে তেওঁলোকে বহুত আমাক সহায় কৰিছে আজি ৰাতিপুৱাৰ পৰা মাছ মাংস দৈ চিৰা পিঠা লাড়ু সকলো আমাৰ মাজত আহিছে গতিকে ৰাইজে আমাক কিমান মৰম দিয়ে হয়তো আমি ভাবিব নোৱাৰোঁ এই মৰম যেন ৰাইজৰ মাজত সদায় থাকে এই মৰম আমি সদায় পাই থাকোঁ খুব ভাল লাগিছে আশীৰ্বাদ থাকে আশীৰ্বাদেই আশীৰ্বাদ সেইটোৱেইটো গতিকে আমাৰ সকলোৰে আজি উৰুকাটো আমি চবেই লগ হৈ খাম ন এতিয়া আগতে আমি গাঁৱত যে উৰুকা খাইছিলোঁ মেজি বনাইছিলে মনত আছেনে নাই মনত আছে ইয়াতেতো আমাৰ মেজি নাই সেয়া কৰিব লাগিছিল এনেই কলপাতৰ শুকান কলপাতৰ তলত এটা এই বানটো কৰিলেও এই তাপখিনি ল'লে গৰম আহিব গৰম আমি ইয়াতে এই খৰি কলপাত এইবিলাক মিলাই সৰুকৈ এটা মেজি বনাওঁ ন গাঁৱৰ নিচিনা উপায় নাই আৰু তেনেকুৱাই কৰিব লাগিব ন আৰু কি তাতে আমি সকলোৱে সেৱা কৰিম যাতে সকলোৰে মংগল হয় সকলোৰে শুভ হয় ন লগতে আমাৰ আশ্ৰমখনৰো উন্নতি হয় দেশৰো সমাচাৰ তুমি এটা এফাকি গান গাই দিয়া বিহু বুলি বিহু এফাকি গাই দিয়া যিকোনো গাই দিয়া তুমি যি জানা পৰ্বতে পৰ্বতে বগাব পাৰো আজিকালিতো ৰেডিমেড পাই যায় লাড়ু পিঠা চব কিনিব পায় লাড়ু পিঠা যে বনাইছিলা গুড়াটো কোনে খুন্দিছিলে হয় নেকি আজিকালিতো ঢেঁকী দেখিবলৈ আজিকালি ঘৰে ঘৰে সোমাই আজি আমি ইয়াতে খানা খাম আৰু আমি চবেই লগ হৈ ইয়াতে খানা খাম ভেলাঘৰ নাই এনেকে তথাপি আৰু ভেলা আমি টিভিত দেখিম ন অসমত বিভিন্ন ঠাইত ভেলাঘৰ সাজিছে গতিকে টিভিত দেখি সেইটো আমেজ ল'ব পাৰিম কিন্তু আমি ইয়াতে সৰুকৈ এটা মানে খৰিৰে বনাম আৰু তাতে আমি সকলোৱে লগ হৈ মেজি খুৱাম আৰু পুনৰবাৰ সকলোকে বিহু শুভেচ্ছা জনাইছোঁ বিহু আজি উৰুকা আৰু আজি আপোনালোকৰ কাৰণে বহুত মানুহ আহি আছে তেওঁলোকে আপোনালোকলৈ চাদৰ মেখেলাও লৈ আহিব গতিকে চাওক আমি বহাগ বিহুতে কাপোৰ লওঁ কিন্তু তেখেতসকলে আপোনালোকলৈ মাঘ বিহুতো কাপোৰ আনি আছে গতিকে ইমানখিনি মৰম ৰাইজৰ ইমানখিনি আশীৰ্বাদ পাইছোঁ
তাৰ বাবে ভগৱানকো ধন্যবাদ জনাইছোঁ আৰু ৰাইজকো মৰম চেনেহ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ। সেইটোৱে আৰু লাষ্ট আকৌ এবাৰ আজি সৰুকৈ আমি সকলোৱে বিহু এটা নাচিম আৰু ৰাতিটো আমি বহুত ফূৰ্তি কৰিম ৰাতি, কিন্তু এতিয়া আমি সৰুকৈ বিহু এটা নাচিম। বাইদেউ বিহু এটা লগাই দিয়ক।